অসম আৰু বানপানী এই শব্দ দুটা আমাৰ বাবে নতুন নহয়, কিন্তু গুৱাহাটী বা ধেমাজিৰ বিপৰীতে যোৱা ৬টাকৈ দশকত উজনি অসমৰ শিৱসাগৰ বা চৰাইদেৱে এনেকুৱা প্ৰলয় কেতিয়াও দেখা নাছিল। কিন্তু ২০২৬ চনত সকলো সলনি হৈ গ'ল। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱ শিৱসাগৰে আজি প্ৰকৃতিৰ ৰোষত পৰি চকুলো টুকিছে। অসম ডুবিছে। কিয় দশকৰ নীৰৱতাৰ পিছত হঠাতে এই ভয়ংকৰ আগ্ৰাসন? ২০২৬ৰ ২২ জুলাইৰ তথ্য অনুসৰি এই বানত ১৬খন জিলাৰ ৫,৬৪,০০০ৰো অধিক লোক প্ৰভাৱিত হৈছে। প্ৰায় ২৪,০০০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে আৰু ৩১জন লোকে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে। অপাৰেশ্যন জল ৰাহাতৰ অধীনত শ লোকক উদ্ধাৰ কৰা হৈছে ঠিকেই, কিন্তু পানী ইমান দ্ৰুতগতিত বাঢ়িল যে মানুহে আগতীয়াকৈ প্ৰস্তুতি লোৱাৰ সুযোগেই নাপালে। এইবাৰৰ বানপানী আগৰ দৰে লাহে লাহে অহা নাছিল। এইবাৰৰ পানী ব্ৰহ্মপুত্ৰৰ পৰাও অহা নাছিল। ১৯-২০ জুলাইত নাগালেণ্ডত হোৱা ক্লাউড বাৰ্ষ্টত বা ডাৱৰ বিস্ফোৰণৰ ফলত নামি অহা ফ্লেছ ফ্লাডে কালৰূপ ধাৰণ কৰিলে দিখৌ, দিচাং আৰু নামদাঙত। এইটো জলবায়ু পৰিৱৰ্তনৰ এক নিষ্ঠুৰ ৰূপ। কিন্তু অপৰাধী কেৱল প্ৰকৃতি নহয়, আমি নিজেও। এইবাৰ নদীৰ পানী আছিল কলা ৰঙৰ। কিয়? কাৰণ উজনিৰ পাহাৰত চলা অবৈধ কয়লা খনন আৰু নিৰ্বৰ্ণানীকৰণ। নদীৰ তলি কয়লাৰ ছাইৰে পুত গৈ গভীৰতা কমি গ'ল। আনফালে যোৱা ৬০ বছৰে আত্মসন্তুষ্টিত ভোগা আমাৰ জহি খহি যোৱা মাথাউৰিবোৰ পানীৰ হেঁচাত তছনছ হৈ গ'ল। ফলত শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ অঞ্চলত বানপানীয়ে ল'লে ভয়াৱহ ৰূপ। পথ আৰু ৰেল যোগাযোগ সকলো ব্যাহত হৈ পৰিল। বহু অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। এই ক্ষতি কেৱল ঘৰ দুৱাৰৰ নহয়, উজনিৰ অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ চাহ বাগিচাসমূহ আজি পানীৰ তলত। যিসকল যুৱকে হাঁহ, কুকুৰা বা অৰ্গেনিক খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল, এটা নিশাতেই তেওঁলোকৰ সকলো সপোন বোকাপানীত লীন হৈ গ'ল। এইবোৰ কেৱল একোটা সংখ্যা নহয়, প্ৰতিটো সংখ্যাৰ আঁৰত আছে একোটা পৰিয়াল। কোনো কৃষকে চকুৰ সন্মুখতে নিজৰ খেতিডৰা শেষ হোৱা চাই আছে, আৰু কোনোবাই হয়তো ভাবিছে, পানী কমিলে ঘৰখন আকৌ দেখা পামনে? এতিয়া আমি কি কৰিম? ছ'চিয়েল মিডিয়াত কেৱল প্ৰে ফৰ আছাম লিখিলেই আমাৰ দায়িত্ব শেষ নহয়। আমি প্ৰশ্ন কৰিবলৈ শিকিব লাগিব। চৰকাৰৰ পৰা আমাক কেৱল বান সাহায্য নহয়, স্থায়ী সমাধান লাগে। নদীৰ বিজ্ঞানসন্মত খনন, ড্ৰোন আৰু এআইৰ জৰিয়তে মাথাউৰি মেপিং আৰু আৰ্লি ৱাৰ্ণিং ছিষ্টেম স্থাপনৰ দাবী আমি তুলিব লাগিব। প্ৰকৃতিয়ে দিয়া এই সকিয়নি যদি আমি পাহৰি যাওঁ, ভৱিষ্যতে আমাৰ চিনাকি আৰু আমাৰ ইতিহাস বাচি নাথাকিব। ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নিজৰ বিবেকক প্ৰশ্ন কৰক। অসমক এতিয়া কেৱল সহানুভূতি নহয়, সহায় আৰু স্থায়ী সমাধান লাগে। চিত্ৰবন